নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আমি বৰ্তমান আছোঁ মামাৰ ঘৰত। আমি মঙলবাৰে আহিলোঁ, মা মই ভণ্টি তিনিজনী আহিলোঁ। বিশেষ এটা কাৰণতহে অহা হ'ল বাৰু। আৰু এতিয়া আমি গৈ আছোঁ দেওপানী মন্দিৰলৈ। দাদা ভণ্টি মই আমিকেইটা গৈ আছোঁ। আৰু আজিৰ ভিডিঅ'টো মানে একে ৰাস্তাতে ষ্টাৰ্ট কৰিছোঁ। মানে কি হ'ল, আমি আজি দেওপানী মন্দিৰলৈ যোৱাৰ কথা নাছিলে, পটককৈ ৰাতিপুৱা কথাটো পাতিলোঁ। আৰু এতিয়া কি যেন 10টামান বাজিছেহে। ৰাতিপুৱা আহিব পালে ভাল লাগে। আৰু ওলাই মেলি আহোঁতে মানে ভিডিঅ'টো ঘৰত ষ্টাৰ্ট কৰিব নহ'লেই, সেইকাৰণে ৰাস্তাতে ষ্টাৰ্ট কৰিছোঁ। আৰু আপোনালোকৰ হয়তো বহুতো দেওপানী মন্দিৰ আহিছে। আচলতে দেওপানী মন্দিৰলৈ ভণ্টি আহোঁ কৰি আছিলে। তাই যিহেতু পৰীক্ষাও শেষ হ'ল, তাইক মানে ক'ৰবাত ফুৰিবলৈ যাব লাগে। আৰু মামাৰ ঘৰৰ পৰা যিহেতু দেওপানী মন্দিৰলৈ বেছি দূৰ নহয়, সেইকাৰণে আহিবলৈও ভাল। আৰু আমি এতিয়া গৈ পাই লওঁগৈ, তাৰপিছৰখিনি দেখাই থাকিম, ভিডিঅ'টো চাই থাকিব। আৰু ইয়াৰে এই দোকানবিলাকত চাকি দিবৰ কাৰণে, শৰাই দিবৰ কাৰণে সকলোখিনি বস্তু পোৱা যায়। মাস্ক আজিকালি নেমাৰে আৰু মানুহে ক'ত আৰু মাস্ক। হা অঁ, মাছ আৰু কাছ আছে পুখুৰী এটাত। আগতে এবাৰ আহোঁতে নাছিলে, মানে মই লকডাউনৰ সময়ত আহিছিলোঁ। আহিছিলা এনেই, তুমি এনেই আহিছিলা, চাকি দিয়া নাছিলা। আৰু ভণ্টিৰ ইচ্ছা এটা আছিলে, দেওপানী মন্দিৰলৈ গ'লে তাই ফিতা বান্ধিব। আগত তাই এবাৰ আহিছিলে, তেতিয়া তাই এনেই সোমাইহে চাই গৈছিলে, ফিতা বন্ধা নাছিলে। আৰু দেওপানী মন্দিৰত থকা এই গছজোপাত বহুত মানুহে ফিতা বান্ধে। মানে এটা মানুহৰ সেইটো জনবিশ্বাস আৰু, যে ইয়াতে যিটো ভাবি পেলাই মানে ফিতা বান্ধে, সেই আশাটো পূৰণ হয় বুলি। আৰু যেতিয়া সেই আশাটো পূৰণ হয়, তেতিয়া মানে আকৌ সেই ফিতাডাল খুলিব লাগে বুলি কয়। এইফালে নোৱাৰিবা, এইফালে মন্দিৰহে আছে। আৰু এইফালে আছে মেইন মন্দিৰ ভাগ। আৰু এয়া হৈছে মন্দিৰৰ য'ত মানে চাকি জ্বলাব পাৰি। একেটা সাহতে দেই, গাঁঠিটো দিওঁতে আকৌ। মন্দিৰলৈ আহিলে আপোনালোকে হাঁহ, পাৰ, ছাগলীয়ে 3টা বস্তু বেছিকৈ দেখা পাবই। মই যেতিয়া আহিছিলোঁ লকডাউনৰ সময়ত, তেতিয়া ইমান নাছিলে বাৰু। ই মানে কালি আহিম কৈছিলে, ৰাতিপুৱা মানে পটককৈ ঠিক হ'ল আৰু অহাটো। তাৰপিছতে আহিলোঁ, তাও বান্ধিলে। আৰু মই চাকি নাই দিয়া। এইফালে এতিয়া পুখুৰী এটা আছে, পুখুৰীটোত মাছ আছে, কাছ আছে, তাকে চাবলৈ আহিছোঁ। দেওপানী মন্দিৰলৈ একেবাৰে ৰাতিপুৱা আহিবলৈ ভাল, কাৰণ ৰাতিপুৱা ইমান মানুহ নাথাকে। আৰু দিনত বহুত বেছি মানুহ হৈ যায়গৈ, কাৰণ বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে। কোনটো কাছ? সেইখিনিতো হেলা আছে, খাব দিব নিদিয়ে ন? দিয়ে, আনিব লাগিব। সেইটো কাছ আছে। গৈ আছে। যাওঁ আৰু এতিয়া একো নোখোৱাকৈ আহিছোঁ, ভোক লাগিছে গোটেইকেইটাৰে। আৰু আমিকেইটা এতিয়া আইচক্ৰীম খাইছোঁ, আগত খাই লওঁ, তাৰপিছতে আৰু ঘৰ গৈ আছোঁ। গাড়ীত গানেই নাবাজে, আমি সেইকাৰণে নিজে গান গাই আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু মোৰ চেনেলত যদি কোনোবা নতুন হয়, তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব।